মেক্সিমাম হৈ গ'ল 4-5 মাহমান হৈ গ'ল ভিডিঅ' নিদিয়া মোৰ। মানে মোৰ কি হৈছিলে, পৰীক্ষা আহি গৈছিলে, পৰীক্ষা আহি যোৱাৰ কাৰণে ফোনটো চলোৱাটো কমাই দিছিলোঁ। তাৰপিছত আপোনালোকৰ আকৌ কি হ'ল, ফোনটো বেয়া হৈ থাকিলে। সেইটো কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। ফোনটো মানে মোৰ ৰেম চেমটো অলপ কম আছিলে, বহুদিন ভিডিঅ' মানে সেইটো কাৰণে দিয়া নাছিলোঁ। আৰু মোবাইলটো নাই, এতিয়া কাৰ মোবাইলটো দিব, আপুনি নিজৰ মোবাইল নহ'লেতো বেয়া নিদিলে। সেইকাৰণে আজি ভাবিলোঁ এটা ভিডিঅ' দিওঁ। মানে মোৰ এক্সাম হৈ গ'ল, কিন্তু মোৰ ৰিজাল্টটো দিয়া নাই। ৰিজাল্টটো দিব কেতিয়াদিন নাজানো আৰু, মানে দিয়া নাই এতিয়ালৈকে, ৰিজাল্টৰ তাৰিখটো দিয়া নাই। আমাৰ মানে এতিয়া এইখিনিতে 29 তাৰিখে, আজি আপোনালোকৰ হ'ল কিমান তাৰিখ, 27 তাৰিখ, 28, 29, 30 তাৰিখে আপোনালোক জুবিন আহিব। আমাৰ মানে জুবিন দা আহিব আমাৰ ইয়ালৈ, গোলাঘাটলৈ আহিব। জুবিন দা এই জেনেৰেল ফিল্ডলৈ আহিব। বহুত ভাল লাগিব জুবিন দাক চাবলৈ। মানে মোৰ ওচৰৰ পৰা বহুত মন গৈছিলে, ফটো দিব লাগিছিলে এদিন। মানে মই সৰু আছিলোঁ তেতিয়া, মানে মেক্সিমাম 9-10 বছৰমান হ'ল। 9-10 বছৰ নহয়, একচুৱেলি 6-7 বছৰমানহে হৈছে। তেতিয়া মানে আহিছিলে জুবিন দা, তেতিয়া মই অলপ সৰু হৈ আছিলোঁ। তেতিয়া মানে চাবলৈ মন আছিলে। এতিয়া জুবিন দা আহিব, ভালকৈ চাম জুবিন দাক, ভালকৈ জুবিন দাৰ গানত ফুটি গ'ল। তো আজি আপোনালোকক জাষ্ট পেণ্ডেলো দেখাম আৰু 3 দিন আছে। আজিৰ পৰা ষ্টাৰ্ট হৈছে। মানে আপোনালোকক মই জাষ্ট দেখামগৈ গৈ পিনি, মই যাবলৈ মন নাই, হ'লেও মই আপোনালোকৰ কাৰণে দেখামগৈ গৈ পিনি। আপোনালোকে চাব, আৰু ফাংচনৰ দিনাখন মই ভিডিঅ' দিম, আপোনালোকে চাব। চাই ল'ম, লাইভ আহিবলৈ আছোঁ আৰু ভিডিঅ' দিবলৈ আছোঁ, দিম আৰু ভিডিঅ'টো। আপুনি খালি চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। জুবিন দাক চাবলৈ নাপাহৰিব, আহিবই। নামঘৰৰ মানে আমাৰ খেলৰ নামঘৰৰ বৰনামঘৰ গৈছে, বৰনামঘৰৰ বিহু আহিছিলে, তাকে অকণ দেখাই দিওঁ আপোনালোকে চাব। কৃষ্ণ 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 জয়